ব্ৰহ্মাদেৱক কোনেও পূজা নকৰে কিয় বাৰু? আমি ব্ৰহ্মা পূজা কোনেও নকৰোঁ। ব্ৰহ্মাৰ মন্দিৰো নাই। আৰু ব্ৰহ্মাই নিজৰ জীয়েককে বিয়া পাতিছিল বুলি কিছুমান গ্ৰন্থত লিখা আছে। এয়া সঁচা নে মিছা মই আজি ভিডিঅ'টোত সকলোখিনি কথা ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ চেনেললৈ যিসকল আহিছে সকলোকে স্বাগতম কৰিছোঁ। আৰু মোৰ পেজটো সকলোৱে যাতে ফ'ল' কৰি থয়, যাতে প্ৰত্যেকটোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পায়। আহক আজি আমি কাহিনীৰ মাজলৈ যাওঁ। এই কাহিনীটো আৰম্ভ হয় সেই সময়ৰ পৰা যি সময়ত না পৃথিৱী আছিল, না আকাশ আছিল, না দিন ৰাতি হৈছিল, সকলোবোৰ শূন্য আছিল। তাৰ মাজতে এটা ডাঙৰ কম্পন সৃষ্টি হ'ল। আৰু সেই কম্পনৰ ফলত সৃষ্টি হ'ল ব্ৰহ্মা। ব্ৰহ্মাদেৱে যেতিয়া চকু খুলি দেখে সকলো ফালে শূন্য আৰু অন্ধকাৰ দেখা পাইছিল। তেওঁৰ মনত কিছুমান প্ৰশ্ন উৎপন্ন হৈছিল। মই কোন, মই ক'ৰ পৰা আহিছোঁ, ইত্যাদি ইত্যাদি। সেই সময়তে তেওঁ এটা অদ্ভুত শক্তি অনুভৱ কৰিছিল। আৰু সেই শক্তিৰ অৰ্থ তেওঁ বুজি পালে যে সৃষ্টি ৰচনা কৰাৰ কথা। ব্ৰহ্মাদেৱে গম্ভীৰ ধ্যানত বিলীন হৈ পৰিল। আৰু তাৰ পাছত সেই শক্তিৰ পৰা তেওঁ 10টা পুত্ৰ জন্ম দিলে। তাৰে মাজত হৈছে এজন নাৰদ মুনি আৰু ৰজা দক্ষ প্ৰজাপতি। তাৰ পাছত ব্ৰহ্মাদেৱৰ মুখৰ পৰা দেৱী সৰস্বতী উৎপন্ন হ'ল। যেতিয়া সৰস্বতীয়ে প্ৰথম মুখ খুলিছিল, ব্ৰহ্মাদেৱক পিতা বুলি সম্বোধন কৰিলে। এই শব্দ ইমানেই মধুৰ আছিল যে, ইমানেই মিঠা আছিল যে ব্ৰহ্মাদেৱ মোহিত হৈ পৰিল আৰু ক'লে, হে পুত্ৰী, মই তোমাৰ পিতা। সৰস্বতীৰ উপস্থিতিৰ ফলত ব্ৰহ্মাদেৱৰ মনত এটা বেলেগ ধৰণৰ উৰ্জা প্ৰকট হ'ল। সৰস্বতীৰ মুখত সংগীত প্ৰাণ পাই উঠিল আৰু ব্ৰহ্মাদেৱে শক্তিৰ ৰূপ দিলে। এনেকৈয়ে দুয়ো মিলি সৃষ্টি ৰচনা কৰিব ধৰিলে। সময়বোৰ পাৰ হ'ল। লাহে লাহে দুয়োজনৰ মাজত এটা বেলেগ সম্বন্ধ গঢ়ি উঠিব ধৰিল। এদিন ব্ৰহ্মাৰ মনত এটা বেলেগ ধৰণৰ ভাৱ উৎপন্ন হ'ল। দেৱী সৰস্বতীৰ বুদ্ধি, সংগীত সকলোৱে তেওঁক মোহিত কৰিবলৈ ধৰিছিল। এদিন সৰস্বতীয়ে বহি বীণা বজাই আছিল। সেই সময়ত ব্ৰহ্মাদেৱ আহি সৰস্বতীক একেৰাহে চাই আছিল। ব্ৰহ্মাদেৱে মনতে ভাবিবলৈ ল'লে, এওঁ মোৰ ছোৱালী নে আন বেলেগ কোনোবা? মনত বেয়া ভাৱ উৎপন্ন হ'ল। সৰস্বতীয়ে লাহে লাহে এই কথা বুজি উঠিবলৈ ধৰিলে। এদিন সৰস্বতীয়ে মনত সাহস গোটাই ব্ৰহ্মাদেৱক সুধিলে, পিতা, আপুনি মোক কিয় এনেকৈ চাই আছে? আপোনাৰ চকুত বেলেগ এটা ভাৱ মই দেখা পাইছোঁ। ব্ৰহ্মাই লাজতে ৰঙা পৰি গ'ল। ব্ৰহ্মাদেৱে ক'লে, পুত্ৰী, মই তোমাৰ অবিহনে থাকিব নোৱাৰা হৈছোঁ। তোমাৰ লগত সৃষ্টি ৰচনা কৰা, তোমাৰ লগত শূন্যতা পূৰণ কৰা, এই সকলোবোৰ মোৰ ইমান ভাল লাগিব ধৰিছে, মই সদায় তোমাৰ লগতে থাকিব বিচাৰিছোঁ। সৰস্বতীয়ে সকলো কথা বুজি পালে। দেৱী সৰস্বতীয়ে ক'লে, পিতা, এয়া ঠিক নহয়। মই আপোনাৰ ছোৱালী, আপুনি মোৰ পিতা। ব্ৰহ্মাদেৱে ক'লে, মই এই কথা জানো আৰু সামান্যও নহয়। আমি সৃষ্টি ৰচনা কৰিবলৈ হ'লে একেলগে থাকিব লাগিব। সৰস্বতীয়ে সুধিলে, কিন্তু পিতা, আমাৰ এই সম্বন্ধ পৃথিৱীলৈ এটা বেয়া বাতৰি কঢ়িয়াই আনিব। ব্ৰহ্মাই ক'লে, জ্ঞান আৰু শক্তিৰ মিলনেই হৈছে সৃষ্টিৰ আধাৰ। তুমি জ্ঞান, মই শক্তি, আমাৰ অবিহনে সৃষ্টি আধৰুৱা। সৰস্বতীয়ে বিমূৰত পৰিছিল। এই কথা সকলো দেৱী দেৱতাই গম পালে আৰু ব্ৰহ্মাদেৱৰ বিৰোধিতা কৰিলে। ইন্দ্ৰদেৱে ক'লে, ব্ৰহ্মাদেৱ, আপুনি এইবোৰ কি ভাবিছে? এয়া অধৰ্ম। বৰুণদেৱে ক'লে, এয়া সৃষ্টিৰ কাৰণে অশুভ। কিন্তু ব্ৰহ্মাই নুবুজিছিল আৰু কৈছিল, এয়া সৃষ্টিৰ কাৰণে অতি আৱশ্যক। দেৱতাসকলৰ মাজত হুলস্থুল সৃষ্টি হ'ল। যেনেকৈ এই কথা ভগৱান শিৱই গম পালে, তেওঁ বহুত খং উঠিল। লগে লগে তেতিয়া তেওঁ তৃতীয় নেত্ৰ খুলিলে আৰু ব্ৰহ্মাৰ ওচৰ পালেগৈ। ভগৱান শিৱই ব্ৰহ্মাদেৱক ক'লে, তুমি এইবোৰ কি কৰিছা? নিজৰ ছোৱালীকে বিয়া পাতিব ধৰিছা? এয়া সৃষ্টিৰ বিৰোধ। এই অধৰ্ম মই কেতিয়াও হ'বলৈ নিদিওঁ। ব্ৰহ্মাই ক'লে, এয়া সৃষ্টিৰে নিয়ম। মহাদেৱে ক'লে, এনেকুৱা সৃষ্টিৰ কাৰণে পৃথিৱীত অধৰ্ম বাঢ়ি যাব। ব্ৰহ্মাদেৱৰ অহংকাৰৰ ফলত সৰস্বতীৰ প্ৰতি থকা কাম ভাৱনা বেছি বাঢ়ি গৈছিল। সেই সময়ত মহাদেৱৰ ব্ৰহ্মাৰ কথা শুনি বহুত খং উঠিল আৰু খঙতে মহাদেৱে ত্ৰিশূল উঠাই ল'লে আৰু ব্ৰহ্মাৰ 5 নম্বৰ মুখখন কাটি পেলালে। ব্ৰহ্মাৰ প্ৰথমে 5খন মুখ আছিল, কিন্তু যেতিয়া মহাদেৱে এখন কাটি পেলালে তেতিয়া 4খন থাকিল। মহাদেৱে ক'লে, তোমাৰ এই 5 নম্বৰ মুখখন তোমাৰ অহংকাৰৰ প্ৰতীক। অহংকাৰৰ পৰাই তোমাৰ মনত বেয়া ভাৱ উৎপন্ন হৈছে। গতিকে এইখন মুখ জীয়াই থকাৰ কোনো অধিকাৰ নাই। তাৰ পাছত ব্ৰহ্মাই নিজৰ অহংকাৰৰ কথা গম পালে। ব্ৰহ্মাদেৱে এই পাপী দেহটো ত্যাগ দি বিচৰা দেহ ধাৰণ কৰিলে। ভগৱান শিৱই ব্ৰহ্মাক শাপ দিলে যে পৃথিৱীত তোমাক কোনেও পূজা নকৰে।
তোমাৰ কোনো মন্দিৰ নহ'ব। এদিন ধৰিবৰ পৰা ব্ৰহ্মাদেৱক কোনেও পূজা নকৰে। ব্ৰহ্মাৰ 5 নম্বৰ মুখখন কটাৰ ফলত মহাদেৱৰ ব্ৰহ্ম হত্যাৰ পাপ লাগিল আৰু সেই মুখখন মহাদেৱৰ হাতত লাগি ধৰিলে। মহাদেৱে ব্ৰহ্মাৰ সেই মুখখন হাতৰ পৰা এৰুৱাবলৈ ঠায়ে ঠায়ে ঘূৰিবলৈ ধৰিছিল। জেগাই জেগাই নদীত স্নান কৰিছিল, কিন্তু মুখখন হাতৰ পৰা এৰি যোৱা নাছিল। এদিন বাবাই কেদাৰনাথৰ ফালে গৈ আছিল আৰু বাবাই মনতে ভাবিলে, মই বদৰীনাথ হৈ কেদাৰনাথলৈ যাম। এই বুলি বদৰীনাথৰ ফালে যাত্ৰা কৰিলে। সেই বদৰীনাথৰ কাষতে থকা অলকানন্দা নামৰ নদীৰ কাষত বাবাই কিছু সময় জিৰণি লৈছিল আৰু সেই নদীৰ কাষত থকা ব্ৰহ্মকপাল নামৰ ঠাইত ৰখি বাবাই হাতখন ধুবলৈ লৈছিল আৰু যেনেকৈ বাবাই হাতখন ধুলে ব্ৰহ্মাৰ মুখখন এৰি পানীত সৰি পৰিল আৰু বাবাই ব্ৰহ্মা হত্যাৰ পৰা মুক্তি পালে। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে এই সকলোবোৰ কথা ভালকৈ বুজি পালে চাগে। আৰু এই ভিডিঅ'টো মোৰ কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব। ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। মই আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ, আকৌ লগ পাম নেক্সট ভিডিঅ'।